Hi guys, welcome back to my channel Tripti Maina vlogs. আজি আমি আহিছো তেজপুৰৰ এখন অতিকৈ মনোমোহা উদ্যানলৈ। বলকচোন আগতে আমি টিকেটটো লৈ লওঁ। টিকেট কিমান কৰি দিছে ইয়াতে? 30 টকাকে। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে? সৰু 10 টকাকে। 10 টকাকে ন? আমাক দুখন দিয়কচোন। 10। এয়া চাওক দুটা টিকেট লৈ ল'লোঁ আৰু আমি আজি আহিছোঁ চিত্ৰলেখা উদ্যান। গেট পাই গ'লোহি। চাওকচোন ভিডিঅ'টো। আপোনাৰ নামটো? কিমান বছৰ আছে ইয়ালৈ কৰি? 25 বছৰ। 25 বছৰ ন? আমাৰ অগ্নিগড় লগ পাইছিলোঁ 21 বছৰ কৰি আছে। নিশ্চয় 97 পৰা আছে। 97 পৰা ন? এয়া চাওক আমি চিত্ৰলেখা উদ্যানত আছোঁ আৰু এইখন মানে সন্মুখতে পোৱা যায় এই মূৰ্তিটো। চাওকচোন আজি বহুত মানুহ আহিছে ইয়াতে আৰু ইয়াতে স্কুলৰ ল'ৰা ছোৱালীবোৰো আহিছে আজি। চাওকচোন এয়া এয়া চাওক শিলত ধুনীয়াকৈ ডিজাইন কৰি এইবোৰ বনাই থোৱা হৈছে। বহুত বছৰ আগতেই বনোৱা এইবোৰ। চাওকচোন এয়া চাওক কি ধুনীয়াকৈ বনোৱা আছে। আপোনালোকে ইয়াত আহিব আৰু লগতে ল'ৰা ছোৱালীবোৰকো লৈ আহিব আপোনালোকৰ। চাওকচোন কি ধুনীয়াকৈ বনোৱা আছে। চাওক এইটো চাওক চিত্ৰলেখা উদ্যানত থকা গেম হাউচ হয়। আপোনালোকক ভিতৰত দেখাম কি কিনো গেম খেলিব পাৰি। আপোনালোকে ইয়াত আহিলে গেম খেলিবলৈ ইয়াতে খেলিব পাৰিব। ভাইটি তোমাৰ নামটো? হয় হয় এইফালে আছোন কথা বতৰা ইয়াতে কিমান প্ৰাইচ? 40 rupees পাৰ গেম সকলোবিলাকৰ? ইচ গেম 40 আৰু হয় হয় ইয়াতে এয়া চাওক আপোনালোকে ইয়াত আহিলে গেম খেলিব পাৰিব আৰু এটা গেমত 40 টকাকৈ ল'ব। এয়া চাওক আপোনালোকে ইয়াত শিকিব পাৰিব। দাদা ইয়াৰে গাড়ী কিমান লয় পাইছ আপোনালোকে? 50 টকা ন? কিমান মিনিট দিয়ে? 3 মিনিট দিয়ে ন? হাওলত এনেতো ছেফটি কোনো ধৰণৰ হেৰি নাই ন? এয়া চাওক মানে চিত্ৰলেখা উদ্যানৰ ভিতৰতে থকা হয়। এইটো হাঁহৰ পজা বুলি আছে। চাওকচোন এয়া চাওক কি ধুনীয়াকৈ মানে ওপৰৰ পৰা পানী পৰি আছে। ইয়াতে ডিজাইন কৰি থোৱা হৈছে আৰু কি ধুনীয়া লাগিছে। পুৰা খিৰিকিৰ মাজেদি পানী আহি আছে। এই দেখিব বহুত ধুনীয়া। এয়া চাওক চিত্ৰলেখা উদ্যানৰ ভিতৰত এইটো কি ধুনীয়াকৈ ডিজাইন কৰি বনোৱা আছে। এইটোৰ পৰা পানী পৰি আছে। এয়া চব দেখিব কি ধুনীয়া লাগিছে। আপোনালোকে ইয়াতে আহি পেলাই এইবোৰ চাব পাৰিব। বহুত ধুনীয়া ধুনীয়া বস্তু আছে। চাওকচোন কি ধুনীয়া লাগিছে। এয়া চাওক পানী পৰি আছে ধুনীয়াকৈ। এয়া চাওক মই ঝুলা ঝুলিছোঁ। এয়া চাওক মামাই ঝুলনা ঝুলি আছে সৰু পোৱালিৰ নিচিনা। এতিয়া চাওক মই এইটো উঠিম। চাই থাকক।
এখন মনোমোহা উদ্যান 1906 চনতে সেই সময়ত তেজপুৰৰ উপায়ুক্ত ক'লে আলায়থানি হৈ পৰি থকা মনোমোহিত শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা চলাইছিলে। তেওঁৰ মৃত্যুৰ পিছৰ জনা উপায়ুক্তই এই উদ্যানখন সম্পূৰ্ণ কৰে। এই উদ্যানত দুটা শিলৰ স্তূপ আৰু বামুণী পাহাৰৰ ধ্বংসাৱশেষৰ লগতে তিনিওফালে ইংৰাজী ইউ আখৰটোৰ দৰে প্ৰাচীন পুখুৰীবোৰ আগুৰি আছে। উদ্যানখন নতুনকৈ চিত্ৰলেখা উদ্যান নামেৰে নামাকৰণ কৰা হৈছে। এতিয়া আমি নাওত উঠিব গৈ আছোঁ, চাই থাকক নাওত উঠিম আজি। মামাও আহিছে। বাইদেউ জনাকচোন নাও কিমান কেইজন আৰু কিমান পৰ হয় ন? ধন্যবাদ। এইটা নাও চাওক আমি টিকেট লৈ ল'লোঁ, এতিয়া নাওত উঠিম। নাও ইয়াতে আছে। এয়া চাওক মামাই নাওখন চলাই আছে, মই উঠিছোঁ। চাওক আপোনালোকে আহিলে ইয়াতে উঠিব। মামা কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, ধুনীয়াকৈ পেডেল মাৰি থাকিব লাগিব। এটা 4টা কেপাচিটি আছে ধুনীয়াকৈ। আমি দুটা আহিছোঁ বাৰু। এয়া চাওক নাওত উঠিছোঁ। বেলেগ মানুহ আছে চাইডতে, চাওক। এয়া চাওক মই পেডেল মাৰি আছোঁ, চাওক। আমি এতিয়া মানে এপাক ঘূৰিম আৰু এইফালে। এয়া চাওক চিত্ৰলেখা উদ্যানত ধুনীয়াকৈ আমাৰ ভাৰতৰ মেপখন অংকন কৰা আছে। চাওকচোন, আৰু ইয়াত লিখিও থৈছে মেপৰ ওপৰত নুঠিব বুলি। চাওক কি ধুনীয়াকৈ আঁকা আছে। এয়া চাওক ধুনীয়াকৈ ইয়াতে প্ৰতিমূৰ্তি এটা বনাই থোৱা হৈছে। চাওকচোন কি ধুনীয়াকৈ বনাই আছে। এয়া চাওক এইটো চুইমিং পুল হয়, আৰু এতিয়া ঠাণ্ডা দিন, গৰমৰ দিনত এইটো ধুনীয়াকৈ মুকলি কৰি দিয়া হ'ব। আৰু এতিয়া মানে বন্ধ কৰি থৈছে। চাওক এয়া চাওক ইয়াত মানে একে চাৰিওফালে খেলা বস্তুৱে আছে আৰু বহুত ডাঙৰ হয় উদ্যানখন। আপোনালোকে আহিব পাৰে, এখন আমাৰ তেজপুৰতে আছে। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, চাওকচোন। এখন ফাইটাৰ হয়, এইখন মানে এনেই শ্ব' কৰি থোৱা হৈছে, ইয়াতে যন্ত্ৰ পাতি নাই। এইখনৰ MiG 21 হয়, চাওকচোন। আপোনালোকে যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।